প্ৰতিবাৰ আগষ্ট মাহত মই ইয়ালৈ আহোঁ, তেজ পৰীক্ষা কৰোৱাওঁ। তেজৰ হিমোগ্লোবিন যাতে স্বাভাৱিক থাকে তাৰ বাবে সতৰ্ক হৈ থাকোঁ, কিয়নো সকলো নিৰ্ভৰ কৰে তেজৰ ওপৰতে। এনেকি তেজস্বিতাৰ কাৰণো হেনো এই তেজ। প্ৰতিবাৰ আগষ্ট মাহত মই ইয়ালৈ আহোঁ। মানুহে যেতিয়া আগষ্টৰ প্ৰবঞ্চনাক পাহৰিব নোৱাৰি সোমাই শীতল আলিন্দত, মই তেতিয়া আগষ্টক চুমা খাওঁ মুহু মুহু। আগষ্টৰ কোনো এটা দুপৰীয়াতে মনে মনে গুচি আহোঁ ইয়ালৈ। ইয়াৰ পৰাই নিৰীক্ষণ কৰোঁ সকলো যুদ্ধ, ইয়াৰ পৰাই আকৌ নতুন হৈ উঠোঁ। সংবাদ ঘৰত টেলিপ্ৰিণ্টাৰৰ নিৰন্তন শব্দস্ফুটনত নিজকে বিলীন কৰি দিওঁ। এদল স্বেচ্ছাচাৰীৰ কবলৰ পৰা মুক্ত হোৱাৰ অদম্য প্ৰয়াসকাৰী মানুহৰ সমদলত এৰি দিওঁ মোৰ আত্মাক। মোৰ ওচৰে পাজৰে থকা সকলো শব্দ বুটলি আনি হৃদয় সজাওঁ। আগষ্ট মাহৰ প্ৰচণ্ড উত্তাপত মই জুই হৈ জ্বলি উঠোঁ। পৰস্পৰৰ প্ৰতি ঘৃণা প্ৰদৰ্শন কৰি যেতিয়া উভতি যায় দুদল হত্যাকাৰী, মই তেতিয়া মানুহৰ ওচৰত গৈ ক্ষমা প্ৰাৰ্থনা কৰোঁ। আগষ্টৰ বৰষুণৰ পানী লাল হোৱা বাবে আবেদন জনাওঁ, কোনো নিৰীহ মানুহেই যাতে স্পৰ্শ নকৰে এই পানী। আগষ্ট মাহত মোৰ ওচৰে পাজৰে থকা খেতিয়কসকলৰ ওচৰতে আবেদন জনাওঁ, যাতে তেওঁলোকে উৎপাদন কৰে শস্যৰ সলনি। প্ৰতিবাৰ আগষ্ট মাহত মই ইয়ালৈ আহোঁ, পৰীক্ষাত বহোঁ, অভ্যাস কৰোঁ নিজকে কিমান দূৰলৈ লৈ যাব পৰা যায়। বুকুৰ সকলো কথা ব্যক্ত কৰোঁ বুকুৰ সকলো যন্ত্ৰণাত। আগষ্ট মাহত যেতিয়া ঘটনাবোৰ ঘনীভূত হৈ উঠে নিৰ্মমতাত, মই তেতিয়া বিবেকেৰে শান্ত কৰোঁ নিজকে। মই অনুবাদ কৰোঁ হৃদয়ানুভূতি এই আগষ্ট মাহত। প্ৰতিবাৰ আগষ্ট মাহত পুঞ্জীভূত কৰোঁ মোৰ ঘৃণা, সপোনক সংগঠিত কৰোঁ বাস্তৱতাত। স্বাধীনতাৰ বিপক্ষে স্বাধীনতাৰ